সুপ্ৰভাত, গুড মৰ্ণিং। ৰাতিপুৱা 6টা বজাত মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আহক আমি এইখিনি সময়ত ঈশ্বৰৰ বাক্য চাম, মহান বাক্য লগতে প্ৰাৰ্থনাৰ বিষয়ে আছে। আৰু যদি আপুনি নতুনকৈ চাই আছে ইউটিউব যোগেদি মান্না চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুক যোগেদি চাইছে ফ'ল' কৰিব, যদি ইনষ্টাগ্ৰামত যদি চাইছে ফ'ল' কৰিব। ফ'ল' ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য আপুনি পাই থাকিব। লগতে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, কিবা কথা থাকিলে আপুনি কাউন্সেলিং কৰিবৰ কাৰণে কল কৰিব পাৰিব। আৰু সেইখিনি সময়ত প্ৰাৰ্থনাটো পঢ়ি দিব। কল্পনা মমিন, তেওঁ মাজে মাজে মূৰ ঘূৰাই থাকে, ভাল হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। মুনমুনি গগৈ সাক্ষ্য আছে, ল'ৰাটো পঢ়া শুনাত বেয়া আছিলে। তেওঁ মান্না চেনেল প্ৰাৰ্থনা সহায় লোৱাৰ কাৰণে তেখেতৰ ল'ৰাটোৰ ৰিজাল্ট ভাল হ'ল। আৰু লগতে তেখেতৰ ভয় ভাৱ এটা আছিলে। মান্না চেনেলত প্ৰাৰ্থনা কৰাৰ যোগেদি, পাৰ্চনেলি প্ৰে' কৰাৰ যোগেদিও সেই ভয়বিধবোৰ নাইকিয়া হ'ল। সাক্ষ্যটো কোৱা। তাৰপাছত ক'লোঁ দেখোন, ল'ৰাটো পঢ়া শুনাত বেয়া হৈছিলে। মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি ল'ৰাটো পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে আৰু তেখেতৰ ভয়বিধ আছিলে। ভয়বিধটো প্ৰাৰ্থনা কৰাৰ যোগেদি ভাল হৈ গ'ল, ভয়বিধটো নাইকিয়া। প্ৰাৰ্থনাৰ অনুৰোধ দিছিলে। তেখেতৰ ল'ৰাৰ পঢ়া শুনাত অলপ কমজুৰি হৈ আছিলে আৰু তেখেতৰো ভয়বিধ আছিলে। প্ৰাৰ্থনা অনুৰোধ দিছিলে মান্না চেনেলৰ যোগেদি আৰু আমি প্ৰাৰ্থনা কৰিছিলোঁ। এতিয়া ল'ৰাৰো ৰিজাল্ট ভাল হৈছে, পঢ়া শুনাত ভাল হৈছে আৰু লগতে তেওঁৰ ভয়বিধটো সেইটো ঈশ্বৰে নাইকিয়া কৰিছে। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে আপোনাকো ধন্যবাদ দিছোঁ সাক্ষ্যটো জনোৱাৰ বাবে। ৰূপা বৰা সাক্ষ্য আছে, ভাই বোৱাৰীৰ মাজত যি কণ্ডল হৈছিলে, কাজিয়া হৈছিলে, মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি তেখেতসকলৰ পুনৰাই স্বামী ভাৰ্যাৰ ৰিলেশ্যন, হাই কাজিয়াবোৰ দূৰ হৈ গ'ল। হয়, তেখেতে প্ৰাৰ্থনা জনাইছিলে আৰু আমি প্ৰাৰ্থনা কৰিছিলোঁ। এতিয়া গিৰেকজনৰ মাজত তেখেতলোকৰ শান্তি আছে, হাই কাজিয়া নাই আৰু ঘৰখনত পৰিস্থিতি এতিয়া খুবেই শান্তি। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে আপোনাকো ধন্যবাদ দিছোঁ সাক্ষ্যটো জনোৱাৰ বাবে। ভাৰতী দত্ত, তেখেতৰ ৰিলেটিভৰ মুখত যিবোৰ ঘাঁ আছিলে সেইবোৰ সম্পূৰ্ণ ভাল হ'ল আৰু তেজত থকা ইনফেকশ্যনটো সম্পূৰ্ণ ভাল হ'ল মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি। হয়, তেখেতৰ যি ইনফেকশ্যন আছিলে, যি ৰোগ আছিলে, সেই ৰোগটো প্ৰাৰ্থনা ঈশ্বৰে শুনিলে আৰু তেখেতক সুস্থ দান দিলে। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে আপোনাকো ধন্যবাদ দিছোঁ আপুনি সাক্ষ্যটো জনোৱাৰ বাবে। ৰাকেশ হাজৰিকা, কাহ ৰোগ ভাল হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিম। হেমলতা, মাটি ঘৰৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন কৰিছে। সেই আবেদনখন যেন ৰিলিজ বা চেংচন হয়, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। তাৰপিছত কুমাৰী দলে জোনাইপাৰা গোলবাদাৰ অপাৰেশ্যন কৰিছিলে, সেই কৰা ঠাইখিনি বিষাই থাকে, সম্পূৰ্ণ সুস্থতা হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। লখিমপুৰৰ ঘিলামাৰা সাক্ষ্য এটা আছে, তেখেতৰ গাড়ীখনত ফাইনেন্সিয়েল লৈ গৈছিলে টকা নিদিয়াৰ কাৰণে, কিন্তু পিছত গৈ পেলাই 3 ডেইজৰ পাছত তেওঁলোকৰ ফাষ্টিঙৰ যোগেদি, মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি পুনৰাই তেওঁলোকে গাড়ীখন ঘূৰাই পালে। লগতে তেখেতৰ যি ভৰি বিষ আছিলে, ভৰি বিষো সম্পূৰ্ণ সুস্থতা পালে। লগতে এতিয়া আকৌ এটা প্ৰাৰ্থনাৰ অনুৰোধ আছে, তেওঁৰ ছোৱালীজনী এটা কোম্পানী খুলিবলৈ মন কৰিছে, বোম্বে গোৱাত আছে। তেখেতৰ কাগজ পত্ৰবোৰ যেন সম্পূৰ্ণ ক্লিয়াৰ হয়, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। হয়, এইখিনি প্ৰাৰ্থনাৰ বিষয়। তাৰ আগতে আমি ঈশ্বৰৰ মহান বাক্য যাম। ঈশ্বৰৰ বাক্যত কি কৈছে? পবিত্ৰ বাইবেল শাস্ত্ৰত মাৰ্কে লিখা 5 অধ্যায় 21 পদৰ পৰা পঢ়ি দিছোঁ। বাকীখিনি আপোনালোকে পঢ়িলে ভালদৰে বুজিব পাৰিব, জানিব পাৰিব। পাছে যীশু নাৱেৰে আকৌ সিপাৰলৈ গলত এক বৰ লোকসমূহ তেওঁৰ ওচৰত গোট খালে। তেতিয়া তেওঁ সাগৰৰ তীৰত আছিল। এনেতে যাত্ৰীৰ জাইৰ নামেৰে নামঘৰৰ গৰাকী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰি অনেক বিনয় কৰি ক'লে, মোৰ ছোৱালীৰ শেষ অৱস্থা উপস্থিত হৈছে, যিহতে তাই ৰক্ষা পাই জীৱ, এই নিমিত্তে আপুনি আহি তাইৰ গাত হাত দিয়কহি। তাতে তেওঁৰ লগত গ'ল। তেতিয়া এগৰাকী মহিলাই আহি পেলাই ক'লে যে মোৰ ছোৱালীজনী অসুস্থ হৈছে, তেওঁ মৰো আপুনি আহি হাত দিয়ক। তেতিয়া যীশুৱে তেওঁৰ লগত গ'ল বুলি কৈছে। আৰু এক বৰ লোকসমূহে তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি ধৰিলে আৰু তেতিয়া মানুহখিনিও তেওঁৰ লগে লগে গৈ আছে। যিখিনি মানুহ যীশু য'ত যায় তাৰ পিছে পিছে মানুহখিনি যায়। তেতিয়া 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰি অনেক বেজৰ পৰা বহু দুখ পাই তেওঁৰ সৰ্বস্ব খৰচ কৰিও উপকাৰ
পাক চাৰি টানহে হৈ গৈছে। এনে এজনী তিৰোতাই যীশুৰ বিষয়ৰ কথা শুনি সমূহৰ মাজত সোমাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰ চুলে। তেতিয়া সেই সময়ত 12 বছৰ তেজ যোৱা ৰোগেৰে এগৰাকী মহিলা আছিলে আৰু তেওঁ যীশুৰ কথা শুনিলে আৰু তেওঁ বহুতো খৰচ কৰিছে, বেজালিত খৰচ কৰিছে, যি ডক্টৰত খৰচ কৰিছে, কিন্তু খৰচ কৰিও তেওঁ সুস্থ হোৱা নাই। তেওঁ যীশুৰ কথা শুনিলে আৰু তেতিয়া সেই ভিৰৰ মাজত আহি তেওঁ যীশুৰ কাপোৰখন চুলে। তেওঁ বিশ্বাস এটা আছিলে, যদিও মই যীশুৰ কাপোৰখন চুওঁ তথাপি মই সুস্থ হ'ম বুলি। কিয়নো তেওঁ কৈছিল, মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ তেওঁৰ ৰক্ষা পাম। তেতিয়া তেওঁ কৈছিল যে মই যদিও তেওঁৰ কাপোৰ চুবলৈ পাওঁ তেতিয়াও মই ৰক্ষা পাম বুলি কৈছে। তেতিয়াই তেওঁৰ তেজ যোৱা শুকাই ৰ'ল আৰু তেওঁৰ শৰীৰত সেই ব্যাধৰ পৰা মুক্ত হোৱাৰ গম পালে। আৰু যেতিয়া মহিলাগৰাকীয়ে কাপোৰখন চুলে তেতিয়াই তেওঁৰ তেজ যোৱা ৰোগটো ভাল হ'ল আৰু তেওঁ গম পালে। তেতিয়াই যীশুৱে অন্তৰত নিজৰ পৰা শক্তি ওলোৱাৰ গম পাই লোকসমূহৰ মাজত মুখ ঘূৰাই সুধিলে, মোৰ কাপোৰ কোনে চুলে? তেতিয়া যীশুৱে নিজৰ শৰীৰৰ পৰা শক্তি ওলাই যোৱা গম পায়। তেতিয়া পিছফালে ঘূৰি সুধিলে যে মোক কোনে চুলে বুলি। তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক ক'লে, লোকসমূহে আপোনাক হেঁচি ধৰা দেখিও কোনে মোক চুলে বুলি কিয় কয়? তেতিয়া শিষ্যসকলে কৈছে, ইমান মানুহে আপোনাক হেঁচা ঠেলা কৰি আছে, তে আপোনাক কোনে চুলে বুলি কিয় কয়? কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে। তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল তাক জানি ভয় পাই কঁপি কঁপি আহি তেওঁৰ আগত পৰি সকলো সত্য কথা ক'লে। তেতিয়া সেই মহিলাগৰাকীয়ে যেতিয়া গম পালে যে তেওঁ সুস্থ হ'ল আৰু তেওঁ ভয়তে কঁপি কঁপি আহি পেলাই তেওঁ যীশুৰ আগত সাক্ষ্য জনালে। তাতে তেওঁক ক'লে, আইটি, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে, কুশলে যোৱা, তোমাৰ সেই ব্যাধৰ পৰা সুস্থ হ'লা। তেতিয়া যীশুৱে ক'লে যে কুশলে যোৱা, তুমি সেই তোমাৰ ৰোগৰ পৰা সুস্থ হ'লা বুলি যীশুৱে তেওঁক ক'লে। আজিৰ পৰা 6-7 বছৰৰ আগতো হেঙেৰাবাৰী লেচু বাগানৰ এগৰাকী মহিলা, তেখেতৰ তেজ যোৱা ৰোগ আছিলে আৰু 4 বছৰৰ পৰা তেখেতে সেই ৰোগৰ পৰা সুস্থ হোৱা নাছিলে। মেডিকেল তেখেতে চিকিৎসা কৰি আছিলে আৰু আমাক প্ৰাৰ্থনাৰ বিষয়লৈ জনালে আৰু মই প্ৰাৰ্থনা কৰিলোঁ যীশুৰ নামত আৰু যীশুৱে সেই 4 বছৰ তেজ যোৱা ৰোগটো তেওঁক সুস্থ কৰিলে। যেনেকৈ যীশুৰ কাপোৰ চোৱাৰ লগে 12 বছৰ তেজ যোৱা ৰোগ মহিলাগৰাকী সুস্থ হ'ল, তেনেকৈ সেই মহিলাগৰাকীও যীশুৰ নামত সেই 4 বছৰ তেজ যোৱা ৰোগৰ পৰা আৰোগ্য পোৱা নাছিলে আৰু প্ৰাৰ্থনাৰ যোগেদি তেওঁ সুস্থ হ'ল। ঠিক তেনেদৰে আপোনালোকে যিনে প্ৰাৰ্থনা দিছে, বিশ্বাসত থাকিব, বিশ্বাসৰ যোগেদি যোনে এই মান্না চেনেলটো ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামেদি চাইছে, আপোনালোকে বিশ্বাসত থাকিব, বিশ্বাসৰ যোগেদি আপোনালোকৰ জীৱনত আশীৰ্বাদ আহিব। ধন্যবাদ দিছোঁ এইখিনি সময় মই পালক হাতত দিছোঁ প্ৰাৰ্থনা চলাই নিবৰ কাৰণে। গুড মৰ্ণিং সকলোকে। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ যাচিছোঁ। প্ৰিয় শ্ৰোতা, পুনৰাই ঈশ্বৰে এটা নতুন দিন দিলে আৰু এটা স্পেচিয়েল দিন হয়, পবিত্ৰ বিশ্ৰাম দিন হয়। যোৱাটো সপ্তাহ ঈশ্বৰে আমাক বহুত আশীৰ্বাদ কৰিলে। সেইকাৰণে তেওঁৰ ক্ষেত্ৰৰ দয়া অনুগ্ৰহৰ দ্বাৰাই আমি প্ৰতিদিনে ডেইলি মানা চেনেলৰ যোগেদি গোট খাওঁ। প্ৰভুৰ নামত আমি প্ৰশংসা কৰোঁ, গৌৰৱ কৰোঁ, তেওঁৰ নামত আমি প্ৰাৰ্থনা কৰোঁ। আহক আমি সকলোৱে প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিম আৰু বিশ্বাসত আপোনালোকে মোৰ লগত সহযোগিতা কৰিব। ঈশ্বৰে বাইবেলত কৈছে, এটা বিষয়লৈ 2 বা 3 জনে কৰে, সেই প্ৰাৰ্থনা মই শুনিম আৰু উত্তৰ দিম। তেখেত ঈশ্বৰ হয়। আহক আমি সকলোৱে চকু মুদিম, বিশ্বাসত ভক্তিৰে আপোনালোকেও গাঁঠুৰ্তি কৰিব আনবিলাকৰ কাৰণে। পবিত্ৰ 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 মহান আৰু মৰমেল ঈশ্বৰ জেহুৱা, মাতৃৰ গৰ্ভত তুমি আমাক উৎপন্ন কৰোঁতা পিতা, জগত আৰু তাত থকা সকলো বস্তু সৃষ্টিকৰ্তা যি তুমিয়েই পৃথিৱীৰ সমুদায় সৃষ্টি কৰিলা। তোমাৰ ইচ্ছাৰ দ্বাৰাই হ'ল সকলো সৃষ্ট হ'ল পিতৃলত। আকাশমণ্ডল তোমাৰেই পিতা, স্বৰ্গ আৰু পৃথিৱীত তুমি বিৰাজমান হৈ থকা মহান ঈশ্বৰ প্ৰভু। তোমাৰ ওচৰত প্ৰণিপাত কৰিছোঁ, যিসকলে প্ৰভু আজি ডেইলি মানা চেনেলৰ যোগেদি প্ৰভু অনুৰোধবোৰ দিছে প্ৰভু, তুমি খোজাৰ পূৰ্বেই জানা, কিয়নো তুমি অন্তৰ্যামী, সৰ্বজ্ঞানী, সৰ্বব্যাপী প্ৰভু। আজি তুমি এটা নতুন দিন দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ পিতা। তোমাৰ দয়া আৰু তোমাৰ অনুগ্ৰহ আৰু কৃপাৰ কাৰণে পিতৃলত কোটি কোটি মই তোমাক 100 কোটিবাৰ ধন্যবাদ হৃদয় থলীৰ পৰা দিছোঁ লৰ্ড। বহুতে আজি দিনটো দেখিবলৈ নাপালে, কিয়নো প্ৰত্যেকৰ জীৱন, প্ৰাণ,
আত্মা শৰীৰ তোমাৰ হাততেই আছে। তুমি ল'বও পাৰা, তুমি এৰিবও পাৰা পিতৃ লৰ্ড। তোমাৰ ইচ্ছাৰ দ্বাৰাই আকাশমণ্ডলৰ সকলো তৰা চন্দ্ৰ নক্ষত্ৰ সকলোৱে নিজৰ নিজৰ স্থানত দায়িত্ব লৈ আছে। একমাত্ৰ তোমাৰ সুবুদ্ধি আৰু তোমাৰ জ্ঞানৰ দ্বাৰাই প্ৰভু লৰ্ড। মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ তোমাৰ মৰমেল সন্তানসকলৰ কাৰণে। কল্পনা মমিন পিতৃ লৰ্ড, যি মূৰ ঘূৰণি হৈ থাকে প্ৰভু, তেখেতক তুমি সম্পূৰ্ণ সুস্থতা কৰা, কিয়নো তুমি ৰোগ সুস্থকাৰী ঈশ্বৰ হয়। পৃথিৱীৰ সকলো ৰোগবিলাক তুমি শৰীৰত জাপি লৈছিলা তোমাৰ সাঁচত বহা কোবৰ দ্বাৰাই, চাবুকৰ কোবত মাৰাৰ যোগেদি, তোমাৰ শৰীৰৰ পৰা ওলোৱা পবিত্ৰ তেজেৰে প্ৰভু এই মুহূৰ্তত তেখেতক তুমি সুস্থতা দান কৰা পিতা। যদি কিবা ভুল ভ্ৰান্তি অপৰাধ হৈছে প্ৰভু, তুমি প্ৰতিজনকে ক্ষমা কৰা পিতৃ, কিয়নো তুমি পবিত্ৰ, আমাক পবিত্ৰ হ'বলৈ কৈছা। মাংসৰ অভিলাষত আৰু প্ৰভু আমি ভুল কৰি পাওঁ, অপৰাধ কৰি পাওঁ পিতা ঈশ্বৰ, কিন্তু তোমাৰ ওচৰত প্ৰভু অপশ্যন আছে। যদি আমি আঁঠুকাৰি যদি আমি পাপ স্বীকাৰ কৰোঁ, তুমি স্বৰ্গৰ পৰা শুনি আমাৰ পাপ ক্ষমা কৰোঁতা ঈশ্বৰ। গতিকে সকলোকে তুমি ক্ষমা কৰি দিয়া যীশুখ্ৰীষ্টৰ নামেৰে। যিমান চাতানৰ শক্তিবিলাকক মূৰ ঘূৰণি আত্মা এইটো কল্পনা মমিমৰ শৰীৰৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ। চাতান দূৰ হৈ যা যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ। সকলো বিনাশকাৰী আত্মা, গ্ৰাস কৰা আত্মা, শৰীৰত ঘাঁ লগোৱা আত্মা, দুৰ্বলতা আনি দিয়া আত্মা, মূৰ ঘূৰণি আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ। ওলাই যা এই মুহূৰ্তত ডেইলি মানে চেনেল চোৱাৰ যোগেদি ওলা। জাকো 4:7 পদ, ৰোমিঅ 16:20 পদ অনুসাৰে তোক মৰ্দন কৰিছোঁ। মাৰ্কে লিখা 16:17-18 পদ অনুসাৰে তোক এতিয়াই দবিয়াইছোঁ যীশুৰ নামত। এই চিষ্টাৰৰ গাৰ পৰা ওলাই যা প্ৰভু। তোমাৰ গজাল বিন্ধা হাতেৰে তেখেতক তুমি স্পৰ্শ কৰা। যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থতা হৈ যোৱা, যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা। পবিত্ৰ ঈশ্বৰ যোৱা তেখেতৰ যোগেদি প্ৰভু তোমাৰ মহিমা হওক পিতৃলৰ প্ৰভু। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ প্ৰভু, যি প্ৰভু তেখেতৰ হালেলুয়ালৰ প্ৰভু, যি ৰাকেশ হাজৰিকা আছে পিতা পৰমেশ্বৰ প্ৰভু, যি কাহ ৰোগ আছে প্ৰভু, সম্পূৰ্ণ তুমি সুস্থতা কৰা পিতা। তুমি মৰমেল ঈশ্বৰ হয়, কিয়নো আমি মাটি লতা প্ৰভু, তুমি কমাৰ পিতা পৰমেশ্বৰ। তুমি তোমাৰ সন্তানক তুমি সৃষ্টি কৰি জগতলৈ পঠালা প্ৰভু। যি প্ৰভু কাহ হৈ আছে পিতা, যীশু খ্ৰীষ্টৰ নামত কাহ ৰোগৰ আত্মা যীশুৰ নামত এতিয়াই শৰীৰৰ পৰা ওলাই যা। তোৰ কোনো অধিকাৰ অতিষ্ঠ কৰি দিয়া, সম্পূৰ্ণ সুস্থতাত থাকিব নিদিয়া আত্মা ওলাকেটক তোৰ অল ডেমনিক পাৱাৰবিলাকক যীশুৰ নামত তেওঁৰ জীৱনৰ পৰা, তেওঁৰ শৰীৰৰ পৰা, অংগ পতংগৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ, দবিয়াইছোঁ যীশুৰ নামত। পবিত্ৰ ঈশ্বৰ হোৱা তোমাৰ নামেৰে ব্লেছ কৰি দিওঁ, ব্লেছ কৰি দিয়া পিতা। যীশু খ্ৰীষ্টৰ নামত তুমি এই মুহূৰ্তত তুমি সুস্থতা হৈ যোৱা, যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা। তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ লৰ্ড। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা, যি হেমলতা চিষ্টাৰ প্ৰভু, তেখেতৰ মাটি ঘৰৰ কাৰণে যি চৰকাৰৰ ওচৰত আবেদন কৰিছে পিতা পৰমেশ্বৰ, সেই আবেদনত তুমি মঞ্জুৰ কৰা পিতা ঈশ্বৰ। যিমান অসুচী আত্মা, বাধা দিয়া শক্তিবিলাকক আবেদনখন চেংচন হ'বলৈ নিদিয়া আত্মা যীশু খ্ৰীষ্টৰ নামত হেমলতাৰ জীৱনৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ। চাতানটোৰ কোনো অধিকাৰ নাই। তেওঁৰ জীৱনত তই বাধা দিব বিচাৰি থকা, লেট কৰি থকা আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ। লোকে লিখা 10:19 পদ অনুসাৰে যীশুৰ নামত কেঞ্চেল কৰিলোঁ। পবিত্ৰ ঈশ্বৰ হোৱা প্ৰভু, তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ পিতা, কিয়নো তুমি অনুসন্ধান কৰিব নোৱাৰা মহৎ কাৰ্য তুমি কৰোঁতা ঈশ্বৰ হয়, অসংখ্য বৃহৎ কাৰ্য কৰোঁতা ঈশ্বৰ হয়। কাৰো ওচৰত যাব পিতা, কাৰো ওচৰত কাটুতি কৰিব, জীৱন দিওঁতা তুমি হয়, সকলো প্ৰাৰ্থনা উত্তৰ দিওঁতা তুমি হয় প্ৰভু। তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ। অতি সোনকালে যেন তেওঁৰ এই আবেদনখন যেন চেংচন হৈ যা, তোমাৰ নামেৰে ব্লেছ কৰিছোঁ লৰ্ড। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ প্ৰভু, যি কুমাৰীদলে জোনাইৰ পৰা প্ৰভু তেওঁৰ যি গ'ল ব্লাডাৰ অপাৰেশ্যন হৈ গ'ল, সেই ঠাইখিনি সম্পূৰ্ণ বিষত আছে পিতা পৰমেশ্বৰ। এই বিষ কোবৰ আত্মা, অসুচী আত্মা চাতান এই শৰীৰৰ পৰা ওলাই যা। আঘাতিত শৰীৰত তই লগোৱা আত্মা, ঘাঁ লগোৱা আত্মা যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ। চাতান দূৰ হৈ যা। পবিত্ৰ ঈশ্বৰ হোৱা তুমি কৈছা মই ল'বও পাৰোঁ, এৰিব পাৰোঁ। মই ঘাঁ লগাওঁ, তাক বান্ধোঁ, আঘাত কৰোঁ, সুস্থতাও কৰোঁ। তুমি তোমাৰ বাক্যত কৈছা পিতা পৰমেশ্বৰ, জিহুৱাই কৈছে মই তোমাক আৰোগ্য কৰিম, তোমাৰ ঘাঁ সুস্থতা কৰিম। তুমি তোমাৰ প্ৰমিজ অনুসাৰে এই মুহূৰ্তত তুমি তেখেতক স্পৰ্শ কৰা। যীশু খ্ৰীষ্টৰ নামত তুমি এই মুহূৰ্তত সুস্থতা হৈ যোৱা, যীশুৰ নামত তুমি সুস্থতা হৈ যোৱা। পবিত্ৰ ঈশ্বৰ হোৱা হয় পিতা, মই বিশ্বাস কৰোঁ এই মুহূৰ্তত তুমি তেখেতক সম্পূৰ্ণ সুস্থতা কৰিলে আৰু স্পৰ্শ কৰিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ পিতা ঈশ্বৰ। এই মুহূৰ্তত পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা, যি প্ৰভু ঘিলামাৰা চিষ্টাৰ প্ৰভু, তেখেতৰ ছোৱালী কোম্পেনীৰ প্ৰভু কামৰ কাৰণে যি কাগজ পত্ৰবোৰ প্ৰভু সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাই প্ৰভু, আৰু লেট হৈ আছে। যীশু খ্ৰীষ্টৰ নামত বাধা দিয়া শক্তিবিলাকক কাগজবোৰ কমপ্লিট হ'বলৈ নিদিয়া, কোম্পানী খুলিবলৈ নিদিয়া, তেওঁৰ মনৰ বাঞ্ছা সিদ্ধ হ'বলৈ নিদিয়া আত্মাবিলাকক বাধা প্ৰদান কৰা আত্মা যীশু
খ্ৰীষ্টৰ নামত খেদিছোঁ ছোৱালী শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা জীৱনৰ পৰা হাতে কৰা কাৰ্যত বাধা দিবলৈ বিচাৰি থকা সকলো যীশুৰ নামত কেঞ্চেল কৰিলোঁ অল ডেমনিক পাৱাৰবিলাকৰ ওলাই যা গেট আউট তোৰ কোনো অধিকাৰ নাই ঈশ্বৰৰ মৰমেল সন্তান চেক্টাৰটো যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ সজোৱা তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ অতি সোনকালে অতি সহজতে যেন সকলো কামবোৰ যেন প্ৰভু ক্লিয়াৰ হৈ যায় প্ৰভু তেওঁ যেন তেওঁ মন বিচৰা তেওঁ যি কোম্পানী খুলিব বিচাৰে তাক তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ কিয়নো তোমাৰ দ্বাৰা মহৎ কাৰ্য হয় পিতা পৰমেশ্বৰ প্ৰভু তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ পিতা ঈশ্বৰ প্ৰভু ৰজাসকলক তুমি আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু তেওঁলোকক ন্যায়েৰে প্ৰতিপালন কৰা পিতা ঈশ্বৰ সুস্বাস্থ্য অধিকাৰী লং লাইফ দিবা যাতে তেখেতসকলে দেশত যেন তেখেতে ভালদৰে যেন প্ৰভু তেওঁলোকে শাসন কৰিব পাৰিব দেশত যেন অৰাজকতা নহয় প্ৰভু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে সকলোৰ মাজত যেন সদায় মৰম দয়া প্ৰেম থাকে প্ৰভু ভাতৃত্ববোধ থাকে তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ পিতা ঈশ্বৰ কিয়নো তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ হয় তুমি পৰিচালনা কৰা তুমি তেওঁলোকক জ্ঞান আৰু সুবুদ্ধিৰে পৰিপূৰ্ণ কৰা পিতা দুখীয়া দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ থাকিবলৈ ঠাই দিয়া বেমাৰীবিলাকক সুস্থ কৰা জেলত থকাবিলাকক আজাদ দিয়া পগলাবিলাকক সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ অপথে যোৱাবিলাকক তুমি সুপথলৈ অনা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকৰ জীৱনত তুমি প্ৰভু আৰ্হি হোৱা তেওঁলোকক জ্ঞান বুদ্ধিৰে পৰিপূৰ্ণ কৰা পিতা ঈশ্বৰ প্ৰভু লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিসকলে আজি কুকাৰ্য কৰি আছে প্ৰভু তেওঁলোকে যি এলকহলিক তেওঁলোকে প্ৰভু নিচাত ব্যস্ত হৈ আছে পিতা নিচাযুক্ত আত্মা এলকহলিক আত্মা ড্ৰাগেটিক আত্মা যীশুৰ নামত লাইফ স্পল কৰি দিয়া আত্মা যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ চাতান দূৰ হৈ যা অল ডেমনিক পাৱাৰবিলাকৰ পৰা এই সন্তানবিলাকৰ গাৰ পৰা ওলাই যা তোৰতো কোনো অধিকাৰ নাই পবিত্ৰ ঈশ্বৰ তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ প্ৰভু তেওঁলোকৰ জীৱনত তুমি কাৰ্য কৰা পিতা তেওঁলোকৰ প্ৰভু ধাৰ্মিকতাৰ বশীভূত কৰোৱা পিতা ঈশ্বৰ প্ৰভু হালেলুয়া প্ৰভু তোমাৰ নামেৰে ব্লেজ কৰিছোঁ এই চেনেল মাধ্যমৰ যোগেদি তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা অনুগ্ৰহ দান কৰা পিতা ঈশ্বৰ প্ৰভু লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতৃলৰ প্ৰভু যিসকলে আজি যাত্ৰাপথত আছে যাত্ৰাপথৰ সংগী হোৱা পিতা পৰমেশ্বৰ প্ৰভু যিসকলে পাইলট আছে প্ৰভু গাড়ী মটৰ ৰেল উৰাজাহাজ এক্সিডেণ্ট দুৰ্ঘটনা পৰা বচাবা তেওঁলোকৰ প্ৰভু শৰীৰ নিয়ন্ত্ৰণ কৰা পিতা ঈশ্বৰ প্ৰভু যিবিলাকৰ পৰিয়ালৰ ল'ৰা ছোৱালী নাই প্ৰভু ল'ৰা ছোৱালী হ'বলৈ আশীৰ্বাদ কৰা কিয়নো সন্তানৰ আধিপত্য যি হোৱাৰ পৰা হয় গৰ্ভফল পুৰস্কাৰ তুমিয়ে দিয়া হয় পিতা পৰমেশ্বৰ প্ৰভু লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা স্বামী স্ত্ৰীৰ মাজত মিলন দিয়া পিতা পৰমেশ্বৰ কিয়নো মানুহসকলে থকা ঠিক নহয় বুলি কৈছা পিতা এক দেশৰী হ'বলৈ কৈছা যিহেতু তুমি দুটা ক্লাছ সৃষ্টি কৰিছিলা পিতা পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ এই ডেইলি মানা চেনেলৰ যোগেদি প্ৰত্যেকজনৰ জীৱনত তুমি আশীৰ্বাদ কৰা পিতা তেওঁলোকৰ জীৱনৰ মধুৰ সম্পৰ্ক দিয়া পিতা তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ পিতা পৰমেশ্বৰ যিসকলৰ পৰিয়ালত আজি অভাৱ অনটন আছে পিতা পৰমেশ্বৰ ঋণ ধাৰত লাগি আছে প্ৰভু ঋণ ধাৰৰ আত্মা অভাৱী আত্মা যীশুৰ নামত পৰিয়ালৰ শৰীৰৰ পৰা ওলাই যা তোৰ কোনো অধিকাৰ নাই যীশুৰ নামত কেঞ্চেল কৰি পবিত্ৰ সজোৱা ফিলিপিয়া 4:19 পদত কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো ভাৰ পতা পাৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুক পূৰ্ণ কৰিব হয় পিতা তেওঁলোকক তুমি পৰিপূৰ্ণ কৰা পিছত ঐশ্বৰ্য মান মৰ্যাদা তোমাৰ লগতে আছে অক্ষয় ধন সম্পত্তি ধাৰ্মিকতাও তোমাৰ লগতে আছে বুলি কৈছা হয় পিতা পৰমেশ্বৰ তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ যিবিলাকৰ পৰিয়ালত আজি নানা ধৰণৰ সংকটত আছে অমংগল আছে পিতা পৰমেশ্বৰ অভাৱ আছে পিতা পৰমেশ্বৰ আৰু লগতে প্ৰভু হাই কাজিয়া আছে পিতা পৰমেশ্বৰ প্ৰভু সম্পত্তি লৈ বাদ বিবাদ চলি আছে যিটো খ্ৰীষ্টৰ নামত ডিপ্ৰেশ্যনত ভোগা আত্মা হাই কাজিয়া লগাই দিয়া আত্মা সম্পত্তি লৈ নানা ধৰণৰ দুখ কষ্ট সমস্যা অমংগল আনা আত্মা সংকটত পেলোৱা আত্মা গ্ৰাস কৰাবিলাকক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ অল ডেমনিক পাৱাৰবিলাকক পবিত্ৰ সজোৱা তোমাৰ নামেৰে ব্লেজ কৰি দিছোঁ প্ৰভু তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰা হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰিবা পিতা ঈশ্বৰ প্ৰভু তুমি সহায়তা কৰা ভয়ানক বীৰৰ দৰে তেওঁলোকৰ লগত তুমি সকলো ক্ষেত্ৰতে তুমি থাকিবা পিতা ঈশ্বৰ প্ৰভু পৰিয়ালত মংগল দিবা পিতা পৰমেশ্বৰ প্ৰভু কিয়নো তুমি নিৰূপিত কাল আৰু প্ৰভু নিবাসৰ সীমা তুমি ঠিক কৰিছিলা পিতা পৰমেশ্বৰ তোমাৰ হাততে সকলোকে সমৰ্পণ কৰিছোঁ পিতা আজি ডেইলি মানা চেনেলৰ যোগেদি যিসকলে আজি চাই আছে তেওঁলোকৰ জীৱনত আজি নানান ধৰণৰ প্ৰব্লেমছবিলাক তুমি দূৰ কৰিবা আৰু তেওঁলোকৰ জীৱনত প্ৰভু শান্তি দিবা পিতা পৰমেশ্বৰ তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধ কৰিবা হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন ৰাখিবা পিতা পৰমেশ্বৰ প্ৰভু ল'ৰা ছোৱালীবিলাকক তুমি অবাধ্যতাৰ পৰা দূৰ কৰি তেওঁলোকৰ প্ৰভু বাধ্যতা কৰিবা পিতা পৰমেশ্বৰ প্ৰভু চঞ্চল মন দূৰ কৰি উত্তমিকা দান কৰিবা পিতা ঈশ্বৰ প্ৰভু লগতে দূৰ দেশত থকাবিলাকক চাকৰিয়ালসকলক আশীৰ্বাদ কৰা তেওঁলোকৰ চেলাৰী বৃদ্ধি কৰিবা পিতা ঈশ্বৰ প্ৰভু তেওঁলোকক সুস্বাস্থ্য অধিকাৰী কৰিবা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ আশীৰ্বাদ বিচাৰি ধন্যবাদেৰে কৃতজ্ঞতাৰে মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোক বহুমূলীয়া সময় ৰাতিপুৱা ঈশ্বৰৰ বাক্য মান্নাত দিয়াৰ বাবে প্ৰাৰ্থনাত দিয়াৰ বাবে ঈশ্বৰে আপোনালোক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ পুনৰাই অহাকালি ৰাতিপুৱা 6টা বজাত মান্না চেনেল লগ হ'ম আজিৰ দিনটো আপোনাৰ মংগলক সুকামনা কৰিলোঁ হাতত লগা কামখিনি সিদ্ধ আজিলৈ নমস্কাৰ।